এতিয়া মই যিডোখৰ ঠাইত আছোঁ এইডোখৰ হ'ল এই হিলছ পাৰ্ক বুলি কয়, মানে কন্যাকুমাৰীৰ ভিতৰতে আছে। আৰু এই ঠাইডোখৰ চাওক, গোটেই হিলেৰে ভৰা। ৱাও, গাইজ দেখাও इसको। গুড মৰ্নিং গাইজ, ৱেলকাম টু মাই চেনেল ফ্ৰম কন্যাকুমাৰী। আৰু আজি আমি আহিছোঁ কন্যাকুমাৰীত আপোনালোকক লৈ পিনি। আৰু মোৰ চেনেলটোত বহুত দিনত মানে দুমাহমানৰ পাছত মই এইডোখৰত আহিছোঁ আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিম। ভিডিঅ'টো আপোনালোকে চাব শেষলৈকে। কন্যাকুমাৰী মই যিডোখৰ ঠাইত আছোঁ কন্যাকুমাৰী, আৰু ঠাইডোখৰ ইয়াত কেনেকুৱা কি আছে গোটেইখিনি মই আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই দিব আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। কন্যাকুমাৰী মেইন পইণ্ট, মেইন টাউন। ইয়াৰ পৰা আমি আপোনালোকক লৈ যাম এতিয়া কন্যাকুমাৰী মন্দিৰ আৰু সাগৰৰ পাৰলৈকে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Like a bird on a tree. तो गाइस कैसा लग रही हूँ मैं? কেনেকুৱা লাগিছে এতিয়া? ভাল লাগিছে নাই? ভাল লাগিছে। আৰু এইযোৰ কেনেকুৱা লাগিছে? এইযোৰ কেনেকুৱা লাগিছে? কোনযোৰ ভাল লাগিছে? এইযোৰ ভাল লাগিছে নে ভাল লাগিছে? অ'কে, তো গাইজ এতিয়া মই কেনেকুৱা লাগিছোঁ যি হ'লেও কমেণ্ট কৰি কিনি জনাওক। I'm just sitting here. I got time. It's clear to see. ইয়াৰ পৰা মন্দিৰটো ধৰিছে নাই? ধৰিছে ন? তো গাইজ এইখনে কন্যাকুমাৰী, আৰু মোৰ পাছফালে দেখিছে মন্দিৰ ভালকৈ দেখা পোৱা নাই ন? বেলিটোৰ পৰা অলপ এনেকুৱা হৈ আছে। মোৰ পাছফালে মন্দিৰ আছে, তালৈ আমি যাম। সাগৰৰ মানে বৰ্ডত যাব লাগিব। এতিয়া আমি বিশেষকৈ আপোনালোকক দেখাম এই মন্দিৰটো আশে পাশে থকা সাগৰৰ পাৰত যিখিনি ঠাই, তো এইডোখৰ দেখাম। আহক। From up. ব্ৰেকফাষ্ট কৰিম আমি সকলোৱে। এয়া পুৰি লৈছোঁ আৰু পুৰিৰ লগত এয়া ভাজি দিছে। তললৈ যাম। গাইজ এইখন হ'ল ভাৰত মহাসাগৰ। ইয়াত গোটেই মানুহে এতিয়া গা ধুই আছে, আৰু ইয়াত গা ধুলে বোলে মানুহ পবিত্ৰ হয়, কাৰণ ইয়াত বোলে 7খন সাগৰ একেলগ মানে 7খন সাগৰ লাগি আছে একেলগ হৈ কিনি। তো যিমান ইয়াত টুৰিষ্ট আহে তো প্ৰায় মানুহে ইয়াত গা ধুৱে, আৰু মানে মানুহে কয় আৰু তেনেকৈ ভাল হয়। চাওক গা ধুই আছে, এফালে বুলিয়ে নহয় চবফালে গা ধুই আছে। আৰু এফালে চাওক, সেইফালে পাথৰ কিবা কিবি চব আছে। চাওক এইবোৰ চব পাথৰ হয়, কিবা এইবোৰ শিল, এনেকৈ শিলৰ ওপৰতে কন্যাকুমাৰী মন্দিৰটো আছে। আগতে এই দুখন আছিলে চা, এনেকৈ খটখটি বনোৱা নাছিলে ঘৰলৈকে, তো আজিকালি বনাই দিলে। আগতে এইফালে এনেকৈ আমি গা ধুই তালৈকে গা ধুওঁ, এনেকৈ কৰি পিনি এই ৰছী টানি দিছিলে। এতিয়া মই যিডোখৰ ঠাইত আছোঁ এইডোখৰ হ'ল এই হিলছ পাৰ্ক বুলি কয়, মানে কন্যাকুমাৰীৰ ভিতৰতে আছে। আৰু এই ঠাইডোখৰ চাওক, গোটেই হিলেৰে ভৰা। ৱাও, গাইজ দেখাও इसको। Wow! Apa lagi?
ইমান ডাঙৰ ডাঙৰ বিশাল এটা হিল বাহ Mugo. Hey. Hah? Hah? Sini kok. Very happy. Yo singa. কিবা কবি ভাই আমাৰ ভিউৱাৰ্ছ সব কি কম আৰু মনটো যে এনেকা খুচি লাগি আছে জীৱনত আৰু পাম না নাই ইমান ঠিকনা নাই ধুনীয়া ন? জাগাটো অজিত কিবা কবি নেকি আমাৰ ভিউৱাৰ্ছক যিসকলে চাই আছে আমাৰ ভিডিঅ'বোৰ বহুত ভাল লাগিছে একদম কন্যাকুমাৰীত আহিছোঁ ভাল ইফালে বহুত ডাঙৰ ডাঙৰ পাথৰ আছে এইবিলাক দেখা গৈছে বহুত ডাঙৰ ডাঙৰ পাথৰ এইবিলাক ঢৌ মাৰি আছে মৰম কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰিব তো গাইজ বহুত ভাল লগা জেগা আপোনালোকে ইয়াত আহিব পাৰে আৰু কন্যাকুমাৰী জেগাটো আপোনালোকে গম পাইছে কিমান ভাল লাগিছে আমাৰ ইয়াত চাওক গোটেই পাথৰ অকল পাথৰ আৰু কিমান ডাঙৰ ডাঙৰ পাথৰ আপুনি দেখিছে এইফালে চাওক বাহ কিমান ডাঙৰ ডাঙৰ ঢৌ সাগৰৰ এইফালে আমি আৰু উঠি থকা সেইটো পাথৰে হয় চাওক আমি চব আছোঁ বহুত মজা লাগিছে বহুত ভাল লাগিছে ন চাওক চশমাযোৰ দেচোন ব'ল সেই ওপৰ পাথৰলৈ যাম ন তো গাইজ আপোনালোকে ভিডিঅ'বোৰ আমাৰ চাই থাকক আৰু যিসকলে নতুনকৈ চাইছে প্ৰথমবাৰ চাইছে তেওঁলোকে ভিডিঅ'বোৰ সদায় ছাবস্ক্ৰাইব কৰিব যিহেতু ছাবস্ক্ৰাইবাৰ পৰা আমাৰ মানে আমি প্ৰেৰণা পাওঁ ভিডিঅ' বনাবলৈ তো চাওক এতিয়া থকা ঠাইডোখৰ বহুত ভাল লাগিছে আমাক আৰু আমি এতিয়া ইয়াৰ পৰা কন্যাকুমাৰী একেবাৰে লাষ্টত মানে কন্যাকুমাৰী একেবাৰে মূৰলৈ আহিলোঁ তো আৰু আগলৈ যাওঁ আমি এতিয়া অলপ পাছত তো ভিডিঅ'বোৰ চাই থাকক তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই মানে এতিয়াৰ কাৰণে আকৌ আপোনালোকক লগ পাম কন্যাকুমাৰীৰ ভিতৰত মানে কন্যাকুমাৰীৰ যিটো মন্দিৰ কন্যা মন্দিৰটো তাৰ ভিতৰত লগ পাম আপোনালোক সকলোকে তেতিয়ালৈকে বাই চাওক এতিয়া থকা জেগাডোখৰ কি ধুনীয়া লাগিছে ন বহুত ভাল লাগিছে ক'বই নালাগে তো আপোনালোকৰ যাৰ যাৰ মন গৈছে প্লিজ কন্যাকুমাৰী আহক আৰু চাওক জেগাবোৰ কেনেকুৱা বহুত ভাল লাগিছে